আমিতো ডেকা ল'ৰা বাইকতে ওলাই দিলোঁ। তিতি বুঢ়ী ওলালগৈ কথা কৈ ৰাতি বিহু বুলি কোৱা শুনি ৰখিবই নোৱাৰিলোঁ। আমিও গৈ গৈ কঁঠালগুৰি পালোগৈ। জাক পাতি নাচনীবিলাক নাচি আছে, দেখিয়ে কিবা এটা ভাল লাগিব। আৰু চাৰিওফালে ঘূৰি দেখিছোঁ ইয়াতো এজাক কৈ নাচনী নাচি আছে। ডেকা ল'ৰাবোৰাকে ধুম পাতি বাঁহৰ লাঠি লৈ চাকচনি কোবাই কোবাই লগতে ঢোল তাল লৈ নচুৱাই আছে। আৰু যে কিমান মানুহ আৰু কিমানে চাই আছে, দেখিয়ে কিবা এটা ভাল লাগিব। আমাৰো ল'ৰাবিলাক গোট খাবলৈ আৰম্ভ কৰিলে। আমিও নচাম বুলি ভাবি এটা দল বনাবলৈ আৰম্ভ কৰিলোঁ। নাচি নাচি সামৰিবলৈ লৈছে। বৰ্তমান আকাশত চাওক জোনাক জোনাক এটা পোহৰ আহিছে, মানে ৰাতিপুৱা বৰ হৈছে। গতিকে সকলো ডেকা ল'ৰা আৰু ছোৱালীবিলাক ঘূৰিবলৈ আৰম্ভ কৰি দিছে। নাচি থকা নাচি আছে, সিহঁতেও ঘূৰিব, কাৰণ একেবাৰে গানটো শেষ হৈ নাযাৰ বাবে সকলো গুচি যোৱা নাই। এতিয়া চবেই সামৰণি মাৰিব। আৰু বৰ্তমান নাচনীবিলাকো গৈছে। আৰু এতিয়া বৰ্তমান ৰাউণ্ড হৈ ঘূৰিব। বিহু সামৰণি আজি ৰাতি, বিহু সামৰণি দিনত আকৌ বিহু হ'ব। দিনতহে মেইন বিহুখন শেষ হ'ব। কিন্তু এতিয়া বৰ্তমান ৰাতি বিহুৰ শেষ, চবেই ঘূৰিছে ল'ৰা ছোৱালী। আছো